নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ ভাল পাইছে। আজি আমি গৈ আছোঁ গোৱাৰ দুডোখৰ বিখ্যাত ঠাইলৈ। প্ৰথমে আমি যাম আগুৱাডা ফৰ্ট আৰু তাৰ পৰা যাম লাইট হাউচ আৰু জেলখন দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাৰ আগতে চুলিখিনি অকণমান ষ্টাইল দি লৈছোঁ আৰু চালতে। বন্ধুসকল, ব্লগিং কৰাৰ তেনেকৈ মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই, তথাপিও চেষ্টা কৰিছোঁ। কেনে হৈছে আপোনালোকে জনাব আৰু ভিডিঅ'বোৰ চাই থাকিব। বন্ধুসকল, ফাইনেলি যিটো ডেষ্টিনেশ্যন বিচাৰি আছিলোঁ পাইছোঁহি আৰু আপোনালোককো দেখাম ইয়াৰ নাজাৰা। ভাল লাগিব, চাই থাকক ভিডিঅ'টো আগলৈ। পালাহি ন? পালোহি। ইয়াত সম্পূৰ্ণ ফ্ৰডটোৰ বিষয়ে দিয়া আছে, ক'ত কেনেকৈ কি ইয়াৰ নক্সা পৰ্যন্ত দিয়া আছে, চাব পাৰে আপোনালোকে। আমি ভিতৰলৈ গৈ আছোঁ বৰ্তমান। চাই থাকক, পালোহি, আপোনালোকক দেখাই আছোঁ। কোনে সোমাই আমি এই ৰুমটো পাইছোঁহি, য'ত ৱালত পেইণ্টিংবোৰ ধুনীয়াকৈ সজাই থোৱা হৈছে। ইয়াৰ আগতে কেনেকুৱা আছিলে দেখিবলৈ, এতিয়া কেনেকুৱা, সকলো নামবোৰ ইয়াত দিয়া আছে, যাৰ কাৰণে আমাৰ দৰে পৰ্যটকবোৰৰ ইয়াৰ বিষয়ে জানিবলৈ আৰু অলপ সুবিধা হৈছে। ফটোবোৰ চালোঁ, বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল, এইটো হৈছে লাইট হাউচ। ইয়াক একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ কেনেকুৱা দেখিবলৈ ইয়াৰ চৌদিশৰ পৰিৱেশ, আৰু আঁতৰৰ পৰা এটা ভিউ দেখাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টোৰ। বন্ধুসকল, ইয়াৰ উচ্চতা 13 মিটাৰ। ই মৰমুগাঁও, পানীনচোলা আৰু কলাংগুটি বীচৰ মাজত আছে। বন্ধুসকল, বলক আমি এতিয়া খটখটিৰে বগাই ওপৰলৈ গৈ থাকোঁ। ইয়াৰ পৰা কিমান দূৰনো চাওঁচোন কেনেকুৱা কি লাগে। 17th চেঞ্চুৰী পৰ্তুগীজসকলে নিৰ্মাণ কৰে এগোডা ফৰ্ট লাইট হাউচ বৰ্তমান পৰ্যটকৰ মুখ্যস্থলীলৈ পৰিণত হৈছে। গোৱাৰ কান্দোলি মঠ দূতসকলৰ বিৰুদ্ধে যুঁজ দিবলৈ 1612 খ্ৰীষ্টাব্দত ইয়াৰ নিৰ্মাণ হৈছিল। নাজাৰা কিন্তু বেলেগ আৰু দেই। এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ পানী সংৰক্ষণৰ ব্যৱস্থা আছিল, য'ত একেলগে 23,76,000 গেলন ৱাটাৰ সংৰক্ষণ কৰি ৰাখিছিল এই এগুৱা ফৰ্টত। ইয়াত দুটা পাৰ্ট আছে, এটা হৈছে লোৱাৰ, এটা হৈছে আপাৰ। আপাৰ ফ্ৰটটো ৱাটাৰিং ষ্টেচন হিচাপে ব্যৱহাৰ কৰিছিল। লোৱাৰ পাৰ্টটো পৰ্তুগীজসকলে জাহাজৰ সুৰক্ষিত স্থল হিচাপে ব্যৱহাৰ কৰিছিল। বন্ধুসকল, এতিয়া এগুৱাডা ফৰ্টৰ পৰা যোৱা সময় আহিল। আমি এতিয়া জেল চাওঁগৈ, বলক। ভিউটো দেখাবৰ কাৰণে মই ওপৰত উঠি লৈছোঁ, দেখিছেনে? এয়া চাওক, এয়া হাই কৈ দিয়া। অঁ, বাই 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 বাই। এটা তলৰ পৰা দিওঁগৈ। অ'কে, তললৈ গৈছোঁ। ৱাও, এইফালে দেই চাইড কোৱা। ত' বন্ধুসকল, ভিডিঅ'বোৰ যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। অকল ইয়াৰ পৰা ওলাই আহিলোঁ আৰু যাওঁগৈ। বন্ধুসকল, কথা এষাৰ আছে, এজন সুস্থ শৰীৰৰ গৰাকীয়ে সুস্থ মনৰ অধিকাৰী হয়। সেইবাবে পাৰ্কখনতে অলপমান এক্সাৰচাইজ আৰু ফূৰ্তি কৰি ল'লোঁ। ইয়াৰ পাছত আমি যাম জেইল মিউজিয়াম আৰু লোৱাৰ এগুৱা ফৰ্ট। চাই থাকক ভিডিঅ' আগলৈ। হৈ যাব চব। বন্ধুসকল, আমি জেইল মিউজিয়াম আহি পালোহি। এতিয়া স্কুটিখন পাৰ্কিং কৰি লওঁ, তাৰপিছত আমি ভিতৰলৈ নাযাওঁ, বাহিৰৰ পৰাই আপোনালোক ভিউটো দেখাম, যিহেতু আমাৰ সময় নাটনি হৈ আছে এতিয়া। গাইজ, এইবিলাক চোৱা অকণমান নাজাৰাটো। ইয়াত এখন মানে পুৰণি জেল আছে, সেই জেলখনৰ ছাইডত এইখিনি আছে। আমি ইয়াত দেখাইছোঁ ভিউটো পুৰা বঢ়িয়া। জেলখন এইফালে আছে।
এই মানে আপাৰ এগুৱা ফৰ্টত যিটো ছাইডত যায় তাৰ পৰা চিধা গুচি আহিলে আপোনালোকে এইখন যিখন জেল আছে সেই জেলখন পাব। আমি এগুৱা ফৰ্ট গ'লোঁ, আপাৰো গ'লোঁ, লোৱাৰো গ'লোঁ। ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ আপোনালোকক বেক ভিউটো দেখাই দিছোঁ। আগৰৱা ফৰ্ট আশা কৰোঁ ভাল লাগিব। কালি আন্ধাৰ অলপ আমেজটো লৈছোঁ কেনেকুৱা লাগে ইয়াত ট্ৰেভেল কৰি। ইয়াত ইমান দাম নহয়, 10 টকা বাৰু আপোনালোকে ট্ৰেভেল কৰিব পাৰে বাছত। কি নকৰা বন্ধুসকল ইয়াত কিবা ডিটেইলছ সুধিছে। মাছুৱাটা মাছ ধৰিছে। বন্ধুসকল গোৱাত ইণ্টাৰেষ্টিং কথা কি জানেনে, ইয়াত 7টা বজাতহে আন্ধাৰ হয়, মানে প্ৰায় 6:30 মানত ইয়াত বেলি মাৰ যায়। সেইবাবে ভাবিলোঁ বেলি মাৰ যোৱা দৃশ্যটো আপোনালোকলৈ আগবঢ়াওঁ। বন্ধুসকল আজিৰ ভিডিঅ'ৰ অন্তিম সময় আহিলে আৰু বিদায় মাগিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। কেনেকুৱা হৈছে ভিডিঅ' কৰিব জানিছোঁনে নাই জনা অনুগ্ৰহ কৰি কমেণ্ট কৰিব আৰু লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ।